নমস্কাৰ ফাৰ্মাৰ বন্ধুসকল। তো আজি মই গাহৰি পোৱালিকেইটাক দানা কেনেকৈ দিওঁ তাৰে মই এটা আপোনালোকক দেখাম। গোটেই মাংসৰ কাৰণে মই ফিটিং কৰি আছোঁ। তো এতিয়া মই আপোনাক কিনা দানা দি আছোঁ 1 মাহ। তো 1 মাহৰ পিছত মই কিবা কিবি খুৱাম আৰু। তো এতিয়া আপোনালোকক মই কেনেকৈ দিওঁ আপোনালোকক মই দেখাই আছোঁ। মই বৰ্তমান আপোনালোকক দেখাই আছোঁ এইটো হ'ল মাকৈ গুড়াটো, গোমধানৰ গুড়াটো। মই বৰ্তমান আপোনালোকক দেখাবৰ কাৰণেহে মই অকণমান দানা মিলাই পেলাই মই দেখাম আপোনালোকক কেনেকৈ মই শুকানে দানা দি আছোঁ। এইটো গোমধানৰ গুড়িৰ লগত গডৰেজৰ ফিডটো মই দি আছোঁ। গডৰেজৰ 2টা কোৱালিটি বেগ আহে আজিকালি। এটা 100 টকামান দাম কমটো, সেইটো গডৰেজৰ অনা হয়। এইটো পপুলাৰ ফিডটো গডৰেজৰ, তো সেইটো দি আছোঁ। গডৰেজৰ পপুলাৰ ফিড আৰু গোমধানৰ গুড়িটো দি পেলাই মই আপোনালোকক দানাটো মই দেখাই আছোঁ কেনেকৈ দিব লাগে। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি থ'ব ভিডিঅ'বিলাক যদি চাই ভাল পাইছে। তো দানাটো এনেকৈ উলিয়াই, এইটো গোমধানৰ বেগ এটা আছে আৰু এটা, তো এনেকৈ উলিয়াই আনি দানাটো আপোনালোকে ভালদৰে মিক্স কৰি ল'ব। মিক্স কৰি হোৱাৰ পিছতে আপোনালোকে শুকানে দিব পাৰিব। তো মই জাষ্ট দেখাইছোঁ আপোনালোকক এনেকৈ মই মাংসৰ কাৰণে যিকেইটা তৈয়াৰ কৰি আছোঁ। তো সেইকেইটাক বৰ্তমান 1 মাহ মই ফিডত ৰাখিম, তাৰপিছত মই বেলেগ দানা খুৱাম। তো আহক। তো এনেকৈ ফাৰ্মখন চাফা কৰি ল'লোঁ। তো ইয়াত দেখা পাইছে ইয়াত 3টা আছে, ইয়াত 1টা আছে। এতিয়া সৰু হৈ আছে কাৰণে বৰ্তমান একেলগে ৰাখিছোঁ। সিহঁতক অলপ 1-2 মাহৰ পিছত বেলেগ কৰিম। তো ইয়াতে দেখা পাইছে এনেকৈ দিলে সিহঁতে সুন্দৰকৈ খাব। আৰু মোৰ দানা দিয়া পাত্ৰটো টাইলছ লগোৱা আছে। টাইলছটো লগোৱাৰ কাৰণটো মই আগৰ ভিডিঅ'ত কৈছোঁ, মানে কি ঢালাই হওক বা পাকা কৰি দিলে আপোনালোকৰ গাহৰিয়ে খাওঁতে ঢালাইটো সোনকালে এৰাই যায়। তো টাইলছটো লগাই দিলে এৰাই নাযায়। বেছি খৰচ নহয়, 200-250 টকাত এখন টাইলছ পাই যায়। তো তেনেকৈ আপোনালোকে লগাই ল'ব পাৰে। ইয়াত 3টা আছে, টাইলছ লগোৱা আছে দেখা পাইছে। টাইলছ লগাই দিলে আপোনাৰ একো নহয়, সেইটো দানা পাত্ৰটো বেয়া নহয় সোনকালে। তো এনেকৈ দানা দিব পাৰে। মোৰ ফাৰ্মটো চাফা কৰা ভালকৈ হোৱা নাই। ভিডিঅ' বনাবৰ কাৰণে এটা হাতে মোবাইলটো ধৰি পেলাই মই দানাটো দি আছোঁ। হয়তো আপোনালোকে ভালকৈ দেখা নাপাব পাৰে। তো মোৰ ইয়াতে আপোনাৰ 4টা ৰুম বৰ্তমান ইয়াত আছে। 4টা ৰুমত মই এতিয়া বৰ্তমান 6টা গাহৰি পোৱালি আছে ইয়াত। এহেঁতকেইটাক পিছত মই বেলেগ কৰিম। মোৰ ৰুমকেইটা আছিলে আপোনাৰ 12x6, 12 ফুট দীঘল আছে, 6 ফুট বহল আছে দেখা পাইছে। তো এনেকৈ আপোনালোকে কৰিব পাৰে। দেখা পাইছে ধুনীয়াকৈ ফাৰ্মখন। তো পিছলৈ মই আৰু ভাল মোৰ ফাৰ্মৰ ভিডিঅ' দি থাকিম, আপোনালোকে চাই থাকিব। ইয়াৰ পিছত মই ছাগলী ফাৰ্মৰ প্লেনিং কৰি আছোঁ। খুব সম্ভৱ অতি সোনকালে সেইখন আপোনালোকক দেখাব পাৰিম। থেংক ইউ।